হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি আহিছোঁ মই আমাৰ মামা থাৰ কাকাৰ বিয়ালৈ। মানে আজি বিয়া নহয়, আজি বিয়াৰ আগদিনাখন ৰাতি। বিয়ালৈ বেছি মানুহ মাতা নাই কাৰণ কৰোণা চলি আছে, সেইকাৰণে বেছি মানুহ মাতা নাই। আৰু সৌজন যে দেখিছে, সৌজন আমাৰ আটা হৈ চাদা মাৰি আছে। অলপ জুম কৰি দেখাই দিছোঁ। আৰু এইজন হৈছে আমাৰ আলতাফ কাকা, আৰু এইজন হৈছে আমাৰ ভাই, মোবাইল টিপি আছে। আৰু আমাৰ বাইহঁতে কিবা আলোচনা কৰি আছে। সৌজন হৈছে মোৰ মা, ৰঙালাও কাটি আছে। আৰু এতিয়া সকলোৱে চিপছ খোৱাত ব্যস্ত। আৰু এইডাল হৈছে কলগছ পুতিছে আৰু ওপৰত লাই। এতিয়া আমি সকলোৱে শান্ত ভাবি আছো। অলপ বাহিৰৰ খিনি দেখাও। বাহিৰৰ খিনি একদম আন্ধাৰ হৈছে আৰু ইয়াত অলপ পোহৰ পৰিছে লাইটৰ। সৌজন যে চিপছ বিলাই আছে, সৌজন হৈছে আমাৰ চুনু কাকা, মোকো চিপছ দিবলৈ আহিছে। অলপ অলপ বৰষুণ আহিছে আৰু মোৰ বহুত জোৰকৈ পেচাব কৰা লাগিছে, সেইকাৰণে মই পেচাব কৰিব আহিছোঁ। আৰু আন্ধাৰ দুখোনে ফাইনেলি পেচাব কৰা হ'ল। আৰু এইটো হৈছে আমাৰ আবুহঁতৰ ঘৰ। আবুহঁত খিচিৰি ৰান্ধি আছে আৰু বৰষুণ চাব পাৰে, বৰষুণ দিয়ে আছে। আৰু এতিয়া কাকা বাইহঁত একেলগে বহি আছে। বাইহঁতে চাই আছে ছচিয়েল মিডিয়া আৰু কাকাহঁতে খেলিছে ফ্ৰী ফায়াৰ, আৰু মই সিহঁতক চাই আছো। কি সুন্দৰ পৰিৱেশ। আৰু অহাকালি বিয়াখন অলপমান হ'লেও দেখাবলৈ চেষ্টা কৰিম। এতিয়া খিচিৰি হৈছে বোলে, সেইকাৰণে মই দমকলত হাত ধুবলৈ আহিছোঁ। খিচিৰিখিনি খাই ঘৰলৈ যাম। আৰু সৌটো যে দেখিছে, সৌটো আমাৰ মামাহঁতৰে ঘৰ। আপোনালোকে নিশ্চয় ভাবিছে চাগে যে এই ৰাতি আৰু ক'ৰ ঘৰলৈ যাব। মানে ইয়াৰ পৰা আমাৰ ঘৰলৈ প্ৰায় আধা কিলোমিটাৰ মানহে দূৰ। সেইকাৰণে খিচিৰিখিনি খাই মা আৰু মোৰ দুজন ভাই একেলগে ঘৰলৈ যাম। আৰু আপোনালোকক অলপমান হ'লেও কালি বিয়াৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। হেল্ল' বন্ধু-বান্ধৱীসকল, আজি পুনৰ আহিলোঁ আমাৰ কাকাৰ বিয়া খাবলৈ। আৰু এইজন চাব পাৰে আমাৰ আলতাফ কাকা, আৰু এই দুইজন হৈছে আমাৰ বাই, আৰু এইজন হৈছে আমাৰ লাডেৰ কাকা। আৰু আমাৰ দৰাটোকো অলপমান দেখাই দিওঁ, মানে আমাৰ কাকা বনাম। অলপমান মানুহে খোৱা লোৱা খিনি দেখাই দিওঁ। আৰু ইয়াত চাব পাৰে মানুহে খাই আছে, আৰু মই ইয়াত বহি আছো। ফাইনেলি মোৰ খোৱা লোৱা হ'ল। আপোনালোকক দেখাব নোৱাৰিলো কাৰণ মামাহঁত আছিল আৰু ডাঙৰ মানুহবোৰ আছিল, সেইকাৰণে দেখাব নোৱাৰিলো। তাৰ বাবে আপোনালোকক ক্ষমা খুজিছো। আৰু অলপমান পিছফালে দেখাই দিওঁ, সৌ বৰ মানুহ আহি আছে আৰু কিছুমান মানুহ যাই আছে। খোৱা লোৱা হ'ল কিজানি। আৰু সৌজন আহিছে আমাৰ আলতাফ কাকা, আৰু পিছফালে জেঠি। আলতাফ কাকা বিয়া খালি জেঠি এ বইতা এটা হাঁহিবাদ দিয়া। হাঁহি দেৰিলাক। আৰু এইজন বাবুই কান্দি আছে, কিয় বা। ভিতৰত তামান ডান্স চলিছে, অলপমান আপোনালোকক ডেন্সে দেখাও। তামান ডান্স কৰিছে, কিন্তু আপোনালোকেও নিশ্চয় চাই আছে।
আৰু সৌজন হৈছে আমাৰ দৰা শান্ত মনে বহিছে আৰু ইফালে ডান্স চলি আছে আৰু দৰাই শান্ত মনে বহিছে। আৰু এতিয়া দৰাই কইনা আনিব গৈ আছে। ফাইনেলি কইনা আহি পালে আপোনালোকে চাব পাৰে। দৰাই কইনা আনিলে আৰু ইয়াত কিছুমান নীতি নিয়ম আছে, এইখিনি এতিয়া কইনাই পালন কৰিব, দৰা আৰু কইনাই। আপোনালোকে চাই থাকক। আৰু এতিয়া কইনাই ঘৰলৈ আহিছে, মামাহঁতৰ ঘৰলৈ। আৰু এতিয়া কইনাক কিছুমান ফানি কুৱেশ্যন সুধিব। আবাকৰ সাহসৰ নাম ক'ব পাৰে, তেতিয়াহ'লে 8,000 টকা আমি দিম, আৰু যদি নৰে আমাক দিব লাগিব। আবাকৰ সাহসৰ নাম কওঁ। দেখি আছে আপোনালোকে কিছুমান ফানি কুৱেশ্যন সুধি আছে, এনে ধেমেলীয়া ভাৱে। আউবাৰৰ নামটো কওঁ, আউবাৰৰ নামটো কওঁ। আবাকৰ নাম ক'ব পাৰিব, পাগলা হৈছে। আবাকৰ সাহসৰ নাম ক'ব লাগিব। কিবা এটা ক'লে হেনো নাজনে। আৰু এতিয়া কইনাক ঘৰৰ ভিতৰলৈ নি আছে। আৰু এতিয়াও কিছুমান নীতি নিয়ম আছে, যিটো দৰা আৰু কইনাই পালন কৰিব লাগিব। আপোনালোকে চাই থাকক। আৰু এতিয়া কিছুমান নীতি নিয়ম দৰা আৰু কইনাই পালন কৰি আছে, আপোনালোকেও চাই আছে। এতিয়া বন্ধু বান্ধৱীসকল নীতি নিয়ম পালন কৰা হ'ল, আপোনালোকক দেখাব নোৱাৰিলোঁ। আৰু বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।